নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ৰুবুল আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ সকলোৱে ভিডিঅ'টো সম্পূৰ্ণ সকলোকে চাব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। যিকোনো খেলত হাৰা জিকা থাকিবই আৰু হাৰাৰ পিছত এজন খেলুৱৈক টাৰ্গেট কৰি লৈ ইমান সমালোচনা কৰাটো কিমান যুক্তিসংগত আৰু হাৰাৰ পিছত এজন খেলুৱৈক টাৰ্গেট কৰি লৈ কোনো মন্তব্য কৰাটো কিমান যুক্তিসংগত এবাৰ ভাবি চাইছেনে? প্ৰশ্ন হয়, মোহাম্মদ শামী এজন মুছলমান হোৱাৰ বাবেই নেকি তেওঁক আজি ইমান কুট মন্তব্যৰে আঘাত হনা হৈছে? মনত এতিয়া প্ৰশ্ন উদয় হয় যে মোহাম্মদ শামী এজন মুছলমান হোৱাৰ বাবেই নেকি তেওঁক আজি পাকিস্তানৰ এজেণ্ট বুলি কৈছে? কিয় ইমানবিলাক সমালোচনা? প্ৰশ্ন হয়, মোহাম্মদ শামী এজন মুছলমান হোৱাৰ বাবেই নেকি তেওঁক আজি ইমান সমালোচনা কৰা হৈছে? মোহাম্মদ শামী এজন মুছলমান খেলুৱৈ হোৱাৰ বাবেই নেকি তেওঁক ইমান আঘাত হনা হৈছে? প্ৰশ্ন হয়, মোহাম্মদ শামী এজন মুছলমান হোৱাৰ বাবেই নেকি তেওঁক আজি পাকিস্তানলৈ যোৱাৰ হুংকাৰ দিছে? মোহাম্মদ শামী এজন মুছলমান খেলুৱৈ হোৱাৰ বাবেই নেকি তেওঁক আজি বাংলাদেশলৈ যোৱাৰ হুংকাৰ দিছে? কিয়? খেলত হৰা জিকা থাকিব নোৱাৰে নেকি? সকলোৱে জিকিব নেকি? পৰীক্ষাত পাছ ফেল নাথাকে নেকি? ব্যৱসায়ত লাভ লছ নাথাকে নেকি? সংসাৰত সুখ দুখ নাথাকে নেকি? ইমান বিধ থকাৰ সত্ত্বেও এখন খেলত হৰাৰ পিছত মোহাম্মদ শামীক ইমান টাৰ্গেট কৰি লৈছে কিয়? প্ৰশ্ন হয়, মুছলমান হোৱাৰ বাবেইতো এনেকুৱা তেওঁক সমালোচনা কৰি আছে। ৰোহিত শৰ্মাৰ কথা ক'ব পাৰি যে তেওঁতো 0 ৰানত আউট হৈছে। তেওঁক কিয় ইমান, তেওঁৰ নাম উল্লেখ নাই, অকল মোহাম্মদ শামীক লৈ ইমান সমালোচনা কিয়?